हेलो गाइस কি খবৰ সকলোৰে আশা ৰাখিছোঁ সকলো ভালে আছে আজি মই মোৰ আন এটা ভিডিঅ'ত আপোনালোকক প্ৰত্যেককে স্বাগতম জনাইছোঁ বহুত দিন হ'ল মই ঠিক এনেকৈ ভালদৰে একো ভিডিঅ' দিব পৰা নাই কিছুমান ডিছটো যদি বৰ এটা বেছি ভাল হোৱা নাই একদম খৰখেদা বিয়া নিচিনা হৈছে আৰু এয়া আজি ভাবিছোঁ বহুত দিনৰ মই এটা ভালদৰে ভিডিঅ' বনাওঁ আজি আৰু এতিয়া ৰাতিপুৱা বাজিছে 9টা 9টা বাজিবলৈ 2-3 মিনিট বাকী আছে চাহ দি খোৱা হ'ল যেনিবা আৰু মই কৈছিলোঁ যে আমি ঘৰলৈ গৈছিলোঁ এতিয়া আহিলোঁ আজি 3 দিনমান হৈছে সেইকাৰণে এতিয়া আৰু আকৌ সেই পেকিং কৰা বস্তুখিনি উলিওৱা চফা এইবোৰ কৰা নিচিনা হৈছে আৰু এতিয়া লাহেকৈ স্কুলো খুলিব ল'ৰাটোৰ তাক মানে তাই যেতিয়া ক্লাছ 5ত পাইছে সেইটো কাৰণে তাক নিজৰ লেভেল ঘূৰা নাম এইবোৰ কাম তাক নিজেই লগাবলৈ দিছোঁ অলপ দেখাই দিছোঁ নিজে কৰিব দিছোঁ কাৰণ কেলৈ নিজেও কিছুমান বস্তু শিকিব লাগে গোটেইখিনি পেৰেণ্টছৰ ওপৰত ডিপেণ্ড কৰিলে নহয় কেনে তাক সেইখিনি কাম কৰিব দিছোঁ আৰু অকণমান যদি মাৰ লগত ফুৰিবলৈ গ'ল তো ভাবিলোঁ তাই নাথাকোঁতে আৰম্ভণিটো কৰি দিওঁ নহ'লে তাই বিৰাট উৎপাত কৰে সেই চাই থাকিব একেলগে ভিডিঅ'টো আৰু সেইখনকৈ জনাব নাপাহৰিব ভিডিঅ'টো চাই কেনেকুৱা লাগিলে যদি ভাল পাইছে লাইক আৰু কমেণ্ট কৰিব তো বলক আৰম্ভণিটো কৰোঁ আৰু এইফালে তাক এবাৰ নিজেই তাক লেভেলৰ নাম লিখিবলৈ কৈছোঁ স্কুলৰ বহীখন কিন্তু মই তাত টেবুলত লিখিব কৈছিলোঁ কিন্তু সি বিচনাত আহি লিখিছেহি য'তেই নিলিখোঁ কিন্তু ভালকৈ লিখিবলৈ কৈছোঁ আখৰকেইটা যাতে ভাল হয় তাক এইটো কামত বিজি কৰি ৰাখিছোঁ আৰু এইফালে বনাই আছোঁ শুকান আলু ভাজি অৱশ্যে এইখিনি হৈ গ'ল জলপানৰ লগত খাবৰ কাৰণে এয়া সৰু আলুগুটি মায়ে মানে কাটি চাটি থৈ গৈছিলে মই মাৰ লগত তাই যিহেতু ফুৰিবলৈ গৈছে সেইটো কাৰণে চাবলৈ আহিছোঁ জলপানৰ লগত আজি এতিয়া খাম ৰাতিপুৱা আৰু এয়া এইখিনি হ'ল জলপান বৰা চাউলৰ জলপান বহুতে অৱশ্যে দৈ গাখীৰ চেনিৰ লগত খায় আৰু মই কিন্তু ভাজিৰ লগত খাই বেছি ভাল পাওঁ আৰু আমাৰ অৱশ্যে গোটেইকেইটা চব্জিৰ লগতে ভাজিৰ লগতে খোৱা হয় দেই আৰু আজি এয়া এইখিনি কঁঠালৰ এতিয়াতো কঁঠালৰ পৰা ছিজন হয় কঁঠালৰ মুচি আজি এইখিনি বনাম তো এতিয়া এইখিনি মই হুইচেল মাৰি ল'ম আৰু এই মই এটা ডাঙৰ চাইজৰ আলু বেছি সৰু সৰু কৰি দিয়া নাই যিহেতু হুইচেল মাৰিম এইটো ডাঙৰকৈ দি দিছোঁ আৰু এয়া এতিয়া নিমখ দি 3টা বা 2টা হুইচেল মাৰি ল'ম হুইচেল মাৰি পেলাই দিম আৰু এইখিনি এতিয়া মোৰ জলপান আৰু চব্জি ইমান বেয়াকৈ লৈ লোৱা হৈছেচোন পটাপট ল'লোঁ কাৰণে মানে বেয়া হৈ গ'ল এতিয়া জলপান আৰু আলু ভাজি খাই লৈছোঁ এনেকৈ খালে বহুত ভাল লাগে আৰু বহুতে দৈ গাখীৰ বা গাখীৰৰ লগতো খায় কিন্তু এনেকৈ কিছুমানে খাই চাবচোন যোনে খাই নাই পোৱা খাই বিৰাটেই টেষ্টি লাগে আৰু এটা শুকান আলু ভাজি আৰু গাজৰো দি লৈছিলোঁ এয়া খাই লওঁ এতিয়া চবেই খালেই মইহে মানে পিছ পৰি গ'লোঁ কাৰণ কি মই এই ৰুটি খোৱালোঁ সেইটো কাৰণে মানে অকণমান দেৰি হৈ গ'ল তো এইখিনি এতিয়া খাই আছোঁ আৰু আজি আপোনালোকক কঁঠালৰ ৰেচিপি দি আছোঁ আৰু দেই দুপৰীয়া সাজৰ এই আৰু জলপান খাই বহি আছোঁ জলপান খালেনো টোপনি ধৰা নিচিনা হয় মাহ জলপান খাই হ'লেই গৈ আৰু আজি আকৌ বৰষুণ দিলে অকণমান ৰ'দ দিয়া নিচিনা কৰিছিলে আগবেলা টাইমত আৰু এতিয়া 12টামান বাজিবলৈ হ'ল মানে আকৌ একদম কিনকিনীয়া বৰষুণ দিছে আৰু ইমান বেছি বৰষুণ দিছে বিহুলৈ কিবা কৰেগৈ গম পোৱা নাই কিন্তু আমি যেতিয়া ঘৰত আছিলোঁ আমাৰ গুৱাহাটীৰ ফালে কি হয় যদিও ৰাতি বৰষুণটো দিয়ে ন কিন্তু দিনত মানে আপুনি ধৰক কাপোৰকেইটা শুকাব পাৰে বৰ বেয়া লাগে কাপোৰবোৰ আজিকালি নুশুকালে বাৰিষা দিনত 2-3 দিনত হ'লে কিবা এটা সেমেকা গোন্ধ নিচিনা আহে নালাগে আকৌ মানে বৰষুণটো দিলে সম্ভৱ নেৰিবও পাৰে ইমান বেয়া বতৰ কৰিছে আকৌ গোটেইখন বেয়া কৰি দিলে আৰু মানে চিপচিপা বৰষুণ দিছে আৰু ছাতি তেতিয়া মই উলিয়াবলগীয়া হৈ গ'ল পোৱালিটো দোকানলৈ গৈছিলে কিবা আনিবলৈ যাওঁ বুলি কৈছিলে তো এতিয়া মায়ে আধা দি বাৰু কৰিয়ে থৈ দিয়া আছে মই যেতিয়া কৈছোঁ যে কঁঠালৰ মই বনাম বুলি ভাবিছোঁ চব্জিখিনি তো এতিয়া সেইখিনি বনাও গ'ল আৰু আপোনালোককো দেখাম উপলব্ধি বাৰু কাৰণ ভাত খাবলৈ হ'বই দুপৰীয়া ভোকে লাগিব 2-1মান বজাত তো এতিয়াৰ পৰা বনালেই হ'বগৈ এই বেগটো ধুইছিলোঁ ৰাতিপুৱা কাৰণ ৰাতিপুৱা অলপমান বৰষুণ দিয়া নাছিলে এতিয়া বৰষুণ দিলে আৰু এতিয়া শুকালে কেনেকৈ কাৰণ ট্ৰেইনত লৈ যোৱা হয় ন সেইটো কাৰণে তিতিলে কাৰণে মোহাই দিছোঁ আৰু নুধুলেও কেনেকৈ কাৰণ ট্ৰেইনত য'তে ত'তে থোৱা আগত মানুহ উঠে সেইটো কাৰণে ধুই লৈছোঁ আৰু এতিয়া ভালকৈ ভৰাই থ'ব লাগিব আৰু এইফালে কেৰাহী পাতি পিঁয়াজ দিছোঁ আৰু কঁঠালৰ ভাজিখিনি বনাবৰ কাৰণে আৰু ইয়াতে মই অৱশ্যে দেখুওৱা নহ'ল দেই বেয়া নাপাব মানে অলপ আলহী এজন অহাৰ কাৰণে মই মানে তাত বিজি থাকিবলগীয়া হ'ল ইয়াতে মানে তেল বিলাহী পিঁয়াজ আদা নহৰুখিনি গোটেইখিনি মছলাখিনি দি লৈছোঁ যেনেকৈ আমি মাংস বা কিবা বনাওঁ ন ঠিক সেনেকৈয়ে দি দিছোঁ এইখিনি অলপমান জিৰা
অলপ ধনিয়া আৰু অকণমান ইলাচি গুড়ি অকণমান জাষ্ট দি দিছোঁ, বেছি নহয়। এতিয়া এইখিনি ভালকৈ লৰাই দিম। এইখিনি যোনখিনি কঁঠাল মই বইল কৰি ৰাখিছিলোঁ এইখিনি 3টা চিটি মাৰিছোঁ ইয়াত, আৰু এতিয়া এইখিনি অলপ অলপকৈ তাত দি দিম। এয়া এইখিনি দি দিছোঁ, কিন্তু পানীখিনি মই দিয়া নাই, তাৰ যোনখিনি অলপ পানী আছিলে সেইখিনি অলপ পিছত দিম। এতিয়া এইখিনি মছলাখিনিৰ লগত ভালদৰে সিজাই লৰাই ল'ম। এইখিনি অকণমান লৰাই দিম, আৰু এতিয়া এইখিনি ঢাকনি দি 10 মিনিটমান সিজিবলৈ দিম। কাৰণ কিয় আৰু যোনখিনি জোল আছিলে অকণমান আছিলে, বৰ বেছি নহয়। ইয়াত মই এতিয়া দি দিম। যোনে মানে অলপ ধুনীয়াকৈ খাওঁ বুলি ভাবে তাৰ কাৰণে অকণমান এতিয়া উতলিবলৈ দিম আৰু হৈ যাব। বেছি টাইম সিজাব নালাগে, কাৰণ কিয় হুইচেল মাৰি থোৱাই আছে যিহেতু। আৰু বহুতে যদি জলকীয়া খায় তাত জলকীয়া দি দিব পাৰে। আমাৰ আকৌ ইহঁতে নাখায় কাৰণে মই জলকীয়া দিয়া নাই। আঙুৰ খাই পেলাই আঙুৰ কেইটামান ধুই দিছোঁ তাইক, এটা আনিছিলে খুব মিঠা হৈছে। আৰু এনেও সৰু ল'ৰা ছোৱালীয়ে এইটো সময়ত মানে ফ্ৰুটছ খাব লাগে। সিহঁতে যোনটো ছিজনত যোনটো ফ্ৰুটছ আহে, এতিয়া আঙুৰৰ ছিজন হৈছে, খুব আহি আছে আৰু খুব খাবও লাগে। এতিয়া এয়া তাইক মই দি থৈ আহিব, আগফালে বাৰান্দাত বহি আছে। আৰু এইখিনি পূৰা হৈ গ'ল, ধোঁৱা ওলাই আছে। আৰু এতিয়া মই এইখিনি কাঢ়ি থৈ দিম। এয়া কঁঠালৰ চব্জি ৰেডি হৈ গ'ল। এতিয়া ভাত পানী খালোঁ, আজৰি হ'লোঁ। আৰু এইফালে ইহঁতকেইটা শুবলৈ গৈছোঁ, কিন্তু তাই অলপ টাইম শুলে, আৰু তাই ফাৰ্ষ্ট উঠি এলাই তো এতিয়া মোৰ শুৱা নহ'ব। তো সেইটো কাৰণে আজি ভাবিছোঁ মুখলৈ অলপ ফেচ মাস্ক লগাওঁ। বহুত দিন লগা হোৱা নাছিলোঁ, লগোৱাও নাছিলোঁ যিহেতু। আৰু এইটো 12 টকাৰ হয়, আৰু এইটো মই আনিছিলোঁ মানে পিগমেণ্টেশ্যনৰ মানে মোক অলপ পৰিছে, সেইটো কাৰণে পিছত ডক্টৰক দেখাইছিলোঁ। কিন্তু আমাৰ এইটো জেনেটিকলি আছে কাৰণে মানে ভাল নহয়। তেতিয়া এইটো লগাই চাওঁচোন কেনেকুৱা পাওঁ। তো এতিয়া সেইটো লগাই চাওঁ এনেই থকা সময়খনত। দৰৱ লগাইছোঁ। এয়া লগাই চৈছোঁ, অলপ টাইম লগাইছোঁ। তাৰপৰা যেতিয়া শুকান হ'ব, ড্ৰাই হ'ব, তেতিয়া ধুৱাই দিম। আৰু বহুতে লগোৱা নাই নহয়, মোক এইবোৰ মানে খুব বস্তু ধৰে, মানে অলপ চিকচিকনি নিচিনা এটা হয়। আৰু মোৰ অলপ চেঞ্চিটিভ স্কিনখন, সেইটো কাৰণে। তো এয়া অলপ পাতল হ'ল নেকি লগোৱা, ধৰিবই পৰা নাই কেমেৰাত। এয়া মুখখন ধুই আহিলোঁ, আৰু এতিয়া কিবা এটা ক্ৰীম এটা লগাওঁ। আৰু ক্ৰীম মই বেবী ক্ৰীমে লগাওঁ। আৰু গধূলি হ'ল, আৰু এয়া মায়ে বেচন গুলি থৈ দিছিলে মানে পকৰি বনাবৰ কাৰণে। এয়া আলু আৰু পিঁয়াজ কাটি থৈ দিয়া আছিলে। আৰু এই বেচনৰ ৰেচিপিটো মই বনালে আপোনালোকক দিম, যিহেতু মই আজি গোলা নাছিলোঁ গোলখিনি, কিন্তু যেনেকৈ বেঙেনা ফ্ৰাই কৰে ন, সেনেকৈয়ে গুলি লৈছে। তাত ধনিয়া চনিয়া দি দিছে। আৰু এয়া পকৰি ময়ে বনাওঁ। আৰু এইফালে আমাৰ পকৰি ৰেডি হৈ গ'ল। আৰু এইফালে মায়ে চাহ বনাইছে, পিঁয়াজ আৰু আলু পকৰা, বেঙেনা যেনেকৈ ফ্ৰাই কৰে ঠিক সেনেদৰে বনাব পাৰি। আৰু এনেদৰে বৰষুণৰ বতৰত চাহৰ লগত পকৰি খাই আজি ভিডিঅ'টো ইয়াতে মই শেষ কৰিছোঁ। যদি ভিডিঅ'টো চাই ভাল পাইছে, লাইক কমেণ্ট কৰিব। আৰু যদি কোনোবা নতুনকৈ আহিছে তো প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। তো আজিলৈ ৰাখিছোঁ, বাই বাই।